নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু আমিও ভালে আছোঁ। আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি পাকঘৰৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি আমি গিলাচ পিঠা বনাব লৈছোঁ। আপোনালোককো অলপ দেখাওঁ বুলি ভাবিলোঁ। এইটো পিঠাক কিছুমানে ভাপত দিয়া পিঠা বুলিও কয়, আমি গিলাচ পিঠা বুলিয়ে কৈছোঁ বাৰু। পিঠাগুড়িখিনি চালি লৈ গিলাচত ভৰাই আছে শাহু মায়ে, মই বনাই আছোঁ বাৰু। ভাদ মাহত বোলে পিঠা খাব লাগে, মানুহবিলাকে দেখোন কয়। সেইকাৰণে দুটামান পিঠাগুড়ি খুন্দি আনি গিলাচ পিঠাকে বনাওঁ বুলি ভাবিলোঁ। কিছুমানে বাৰু এইটো পিঠাৰ ভিতৰত নাৰিকলো দিয়ে। আমি বাৰু আজি নাৰিকল নিদিয়াকৈ বনালোঁ। তাৰপিছত মানে আৰু কেইটামান হৈছে বাৰু, আপোনালোকক দেখাম। গিনিয়ে ভিডিঅ' কৰি আছিল, মই পিঠাকেইটাকে বনালোঁ। পিঠাকেইটা ফুটা ফুটা হৈছে পিছে, কুকাৰত বনাইছোঁতো। এইটো পিঠা আপোনালোকে খাই কেনে পায় কমেণ্ট কৰি জনাবিছোঁ বাৰু। পিঠা পৰা এতিয়া হেং হৈছে বাৰু। আমি ঘৰৰ মানুহকেইটা চাহ খাব লাগে, মাতিম একেলগে চাহ খাম তাৰমানে এয়া পিঠাই দি। ভাদ মাহত যি পিঠা খাব লাগে, কি কাৰণে খাব লাগে আমি নাজানো। তথাপি ধৰ আগৰ মানুহ কোৱা শুনিছোঁ, সেইকাৰণে বনাইছোঁ। আপোনালোকে জানা নেকি? যদি জানা কমেণ্ট কৰি জনাবিছোঁ বাৰু। ইটা পিঠা পুৰা হ'ল, পিঠা পুৰা হোৱাৰ পাছত এতিয়া আকৌ চাহ খাম আমি গোটেইকেইটাই লগ লাগি। এইয়া চাহ বাকী আছে গিনিয়ে। সেয়া কাগজত পিঠাই আছে নিয়ে লৈছোঁ, লৈ এতিয়া আমি চবে খাইছোঁ। সেয়া আমাৰ মাইনাটোৱে খাইছে, আইতাক